নমো বুদ্ধায়। আজি মই আপোনালোকক এটা বহুত গুৰুত্বপূৰ্ণ সূত্ৰা ক'বলৈ লৈছোঁ। এনেকুৱা এটা সূত্ৰা যিয়ে সদায় পাঠ কৰে আৰু এই সূত্ৰা উপদেশখিনি মানি চলে তেওঁলোকৰ জীৱনত উন্নতি হ'ব আৰু যাৰ উন্নতি হৈ আছে তেওঁলোকৰ জীৱনত বেছিকৈ উন্নতি হ'ব আৰু মনুষ্য অমনুষ্য সকলোৱে মৰম প্ৰেম কৰে আৰু সহায় কৰে। এতিয়া মই এই সুৰক্ষামূলক সূত্ৰটো পাঠ কৰিবলৈ লৈছোঁ। সাধু সাধু সাধু। নমো তস্সা ভগৱতো অৰহতো সম্মা সম্বুদ্ধস্সা। নমো তস্সা ভগৱতো অৰহতো সম্মা সম্বুদ্ধস্সা। নমো তস্সা ভগৱতো অৰহতো সম্মা সম্বুদ্ধস্সা। আজিৰ ধম্মদেশনা কৰণীয় মেত্তা সূত্ৰা। এই গুৰুত্বপূৰ্ণ সূত্ৰা ভগৱান বুদ্ধক কাক দিছিল আৰু কি কাৰণে দিছিল এইটো বিষয়ে জানক আহক। তথাগত ভগৱান বুদ্ধৰ সময়ত 500 বিষয়ে ভগৱান বুদ্ধৰ পৰা ধ্যান কৰ্মঠানৰ এটা ছাবজেক্ট শিকি লয় বছৰ 3 মাহত এখন জংঘলত বাস কৰিবলৈ আৰু কৰ্মঠান কৰিবলৈ গৈছিল। এখন গাঁৱৰ ওচৰতে অৰণ্যখন আছিল। গাঁৱৰ যিসকলে তেওঁলোকৰ কাৰণে 500 কোটি নিৰ্মাণ কৰাৰ লগতে 3 মাহৰ ভিতৰত খাদ্য আৰু অন্যান্য প্ৰয়োজনীয় বস্তু যোগান ধৰিবলৈ আগবঢ়াইছিল। ভিক্ষুসকলে প্ৰত্যেকে এজোপা গছৰ তলত বহি ধ্যান কৰিবলৈ ধৰিলে। ভিক্ষুসকলক শ্ৰদ্ধা আৰু সন্মান দিবলৈ গছৰ ওপৰত থকা দেৱতাসকলে গছৰ পৰা নামি মাটিত থাকিবলৈ লগা হৈছিল। ভিক্ষুসকল এদিন বা 2 দিনৰ কাৰণে নহয় 3 মাহৰ কাৰণে থাকিব। উপায় নাপায় দেৱতাসকলে ভিক্ষুসকলক ভয় খুৱাবলৈ ভয়ংকৰ দৃশ্য আৰু শব্দৰ লগতে বহুত বেয়া গোন্ধ সৃষ্টি কৰি অশান্তি কৰিবলৈ ধৰিলে। ভিক্ষুসকল ভয় খাই ধ্যান কৰ্মঠান কৰিব নোৱাৰিলে। কিছুমান ইমানেই ভয় খাইছিল যে শাৰীৰিকভাৱে অসুস্থ হৈ পৰিছিল। 500 ভিক্ষুৱে জংঘল এৰি ভগৱান বুদ্ধৰ ওচৰলৈ গৈ নিজৰ দুৰ্দশা বুজাবলৈ আৰু সেই জংঘলত ধ্যান কৰি থাকিব নোৱাৰে বুলি ক'বলৈ গ'ল। তাৰ পাছত ভগৱান বুদ্ধই তেওঁলোকক কৰণীয় মেত্তা সূত্ৰা শিকাই আৰু একেখন অৰণ্যলৈ যাবলৈ কৈছিল আৰু কৰণীয় মেত্তা সূত্ৰা পাঠ কৰিবলৈ আৰু মৈত্ৰী ধ্যান কৰ্মঠান কৰিবলৈ ক'লে। যেতিয়া তেওঁলোকে অৰণ্যলৈ ঘূৰি আহি তথাগত ভগৱান বুদ্ধৰ এডভাইচ অনুসৰি মেত্তা ধ্যান অভ্যাস কৰিলে তেতিয়া দেৱসকলে নিজৰ খং হেৰুৱাই পেলালে আৰু তাৰ পৰিৱৰ্তে ভিক্ষুসকলক ৰক্ষা আৰু চোৱাচিতা কৰিবলৈ আৰম্ভ কৰিলে। ভিক্ষুসকলে ধ্যান কৰ্মঠান আগবঢ়াই নিবলৈ সক্ষম হৈছিল আৰু কোৱা হয় যে 3 মাহ বৰ্ষাবাস ভিতৰত তেওঁলোকৰ অৰ্হত জ্ঞান লাভ হৈছিল। সাধু সাধু সাধু। কেনেকুৱা আমি মেত্তা প্ৰেক্টিচ কৰিব লাগে, কেনেকুৱা কৰিলে আমি মেত্তা ডেভেলপ কৰিব পাৰে এইটোকে আমি চাম। সূত্ৰা এনেকুৱা আৰম্ভ হয়। কৰণীয় মত্থ কুশলেন यं तं सन्तपदं अभिसमेच्छ सक्को उजोच सोजोच सुवचोच समुदो अनतिमानी।
কাৰণীয়া আৰ্থকুশলা মানে যিজনে নিজৰ জীৱনত উন্নতি বিচাৰে। য়াং তাং সন্ত পদাং অভিসমেচা যিয়ে সেই শান্তিৰ পথ লাভ কৰিব বিচাৰে তেওঁ এনেদৰে কাম কৰিব লাগে। চাকু यानी সক্ষম, উজু ইমানদাৰ, সৰল, চিধা। সুজু ক'লে সম্পূৰ্ণভাৱে চিধা। সুৱাচু ক'লে আজ্ঞাকাৰী। মধু ক'লে কোমল বাণী। আৰু অনাতিমানী ক'লে নম্ৰ হ'ব লাগে। যিজনে নিজৰ জীৱনত উন্নতি বিচাৰে, যিয়ে সেই শান্তিৰ পথ লাভ কৰিব বিচাৰে তেওঁ এনেদৰে কাম কৰিব লাগে। তেওঁ সক্ষম, ইমানদাৰ, সৰল, চিধা, সম্পূৰ্ণভাৱে চিধা, আজ্ঞাকাৰী, কোমল বাণী আৰু নম্ৰ হ'ব লাগে। তেতিয়া জীৱনত উন্নতি হ'ব, শান্তিৰ পথত নিজকে থ'ব পাৰে। তেতিয়া নিজকে শান্তিৰ বাবে ৰাখিব পাৰে, থ'ব পাৰে আৰু থাকিব পাৰে। ভগৱান বুদ্ধই কৈছিল যিয়ে সেই শান্তিৰ পথ লাভ কৰিব বিচাৰে তেওঁ আৰু কি গুণ থাকিব লাগে। সন্তোষ সकोच শুভৰোচ আপকিচ্ছোচ সল্লহুকৱতি সন্তেন্দ্ৰিয়োচ নিপকোচ আপগাভো কুলেশু অননুগেধু। সন্তোষ সাকো ক'লে সন্তুষ্ট হ'ব লাগে। সন্তুষ্টটো আমাৰ জীৱনত বহুত ইম্পৰ্টেণ্ট হয়। সন্তুষ্ট যদি নাই জীৱনত আমি কেতিয়াও সুখ শান্তিত থাকিব নোৱাৰে। সুখ শান্তিত থাকিবলৈ ইচ্ছা যদি আছে সন্তুষ্টটোকে আমি ডেভেলপ কৰিব লাগে, সদায় সন্তুষ্ট হৈ থাকিব লাগে। ভগৱান বুদ্ধৰ সময়ত এজন ব্ৰাহ্মণ বুঢ়া আছিল। এই ব্ৰাহ্মণ বুঢ়া আনন্দ বান্তে আৰু চাৰিপুতা ভান্তেৰ পৰা ধম্ম দেশনা শুনিবলৈ খুব ইচ্ছা আছিল। এদিন ধম্ম দেশনা শুনিবলৈ আনন্দ বান্তে ওচৰলৈ গ'ল আৰু আনন্দ বান্তেকে ৰিকুৱেষ্ট কৰিলে যে আমি আপোনাৰ পৰা ধম্ম দেশনা শুনিবলৈ খুব ইচ্ছা আছে, আপুনি মোক অনুকম্পা কৰি কৰুণা কৰি ধম্ম দিয়ক বুলি ৰিকুৱেষ্ট কৰিলে। তো আনন্দ বান্তে এই ব্ৰাহ্মণ বুঢ়াকে শৰ্টকৈ ধম্ম দেশনা দিছিল। তো আনন্দ বান্তেৰ পৰা ধম্ম দেশনা শুনাৰ পিছত ব্ৰাহ্মণটো মনত সন্তুষ্ট হোৱা নাই। তো নেক্সট চাৰিপুতা ভান্তেৰ ওচৰলৈ গ'ল। চাৰিপুতা ভান্তেৰ ওচৰতে যোৱাৰ পাছত এই ব্ৰাহ্মণ বুঢ়াটো ৰিকুৱেষ্ট কৰিলে যে ভান্তে আমি আপোনাৰ পৰা ধম্ম দেশনা শুনিবলৈ মন, মোকে অনুকম্পা কৰি ধম্ম দেশনা দিয়ক। চাৰিপুতা ভান্তে ধম্ম দেশনা দিছিল দীঘা নিকায়ৰ পৰা, মানে বহুত দীঘলকৈ ধম্ম দিছিল। তো চাৰিপুতা ভান্তেৰ পৰা ধম্ম শুনি এই ব্ৰাহ্মণ বুঢ়া মনত সন্তুষ্ট হোৱা নাই। আগত তাৰ মনত আছিলে চাৰিপুতা ভান্তে আৰু আনন্দ বান্তেৰ পৰা ধম্ম শুনিবলৈ ইচ্ছা, কিন্তু এতিয়া আহি শুনি তাৰ মনতে এই দুজন ভান্তে ধম্ম দেশনা শুনি তাৰ মনটো সন্তুষ্ট হোৱা নাই। চাওক, যাৰ মনৰ ভিতৰত সন্তুষ্ট নাই তাক যেনেকুৱা দেশনা দিলেও সেই সন্তুষ্ট নহয়। সন্তুষ্ট যদি নাই আমি সুখ শান্তিত থাকিব নোৱাৰে। জীৱনত কেতিয়াও আমি আনন্দিত থাকিব নোৱাৰে। সেইটো কাৰণে ভগৱান বুদ্ধৰ ধম্মপদৰ এই গাথাত কৈছে সন্তুষ্টি পৰমং লাভং। এই সংসাৰত সবচে উত্তম লাভটো কি? ভগৱান বুদ্ধ কৈছে এই সংসাৰত সবচে উত্তম লাভটো হ'ল সন্তুষ্টি। সেইটো কাৰণে আমি আমাৰ ভিতৰত সন্তুষ্ট এই গুণটোকে ডেভেলপ কৰিব লাগে। শুভাৰু ক'লে সহজে সমৰ্থন কৰিব পাৰে। আপকিচ্ছু মানে কম কৰ্তব্য হ'ব লাগে।
সাল্লাহুকাৱতী। সাল্লাহুকা মানে চিম্পল, অতি মানে জীৱিকা, চিম্পল জীৱিকা হ'ব লাগে। শান্তিন্দ্ৰিয় ক'লে শান্তি প্লাছ ইন্দ্ৰিয়, শান্তি মানে শান্তি, ইন্দ্ৰিয় ক'লে ইন্দ্ৰিয়ক শান্তি কৰা। নিপাকো ক'লে জ্ঞানী। আপ্পাগাভু মানে সদায় সাৱধানে থাকিব লাগে যাতে নিজৰ লোকচান নহয় আৰু আনৰো লোকচান নহয়। কুলেশু অনানুগিধু মানে পৰিয়ালৰ প্ৰতি লোভেৰে আকৰ্ষিত হ'ব নালাগে। নচখোদ সমাচাৰে কিঞ্চে য়েন বিඤ্ঞো পৰে উপবদেয়্যো সুখিনো অখেমেনো হন্তু সব্বে সত্তা ভৱন্তু সুখিতাত্তা। নাচা খোদাং সমাচাৰে কিঞ্চে মানে তেওঁ সামান্য ভুল কাম কৰিব নালাগে। য়েন বিඤ্ঞো পৰে উপবদেয়্যো মানে যাৰ বাবে আন জ্ঞানীসকলে তেওঁ নিন্দা কৰিব পাৰে। ইয়াত যিমান গুণৰ কথা কৈছিল এই চব গুণটো নিজৰ জীৱনত ভৰাব লাগে। নেক্সটটো কৈছে মেত্ৰী। সুখিনো অখেমেনো হন্তু সব্বে সত্তা ভৱন্তু সুখিতাত্তা। সকলো জীৱ সুখী আৰু নিৰাপদ হওক, সকলো জীৱ সুখী হওক, মংগল হওক, কল্যাণ হওক। একেচি পানভূতাথি তসাৱা থাৱৰাৱ অনৱশেষ দীঘাৱা এৱ মহান্তাৱা মজ্জিমাৰা সকানুকথুলা। যেনেকুৱা জীৱ জন্তুৰ হওক, স্থিৰ বা লৰচৰ কৰা, সৰু বা ডাঙৰ, মাজলীয়া, দীঘল বা চুটি, কোনো অৱশিষ্টা নোহোৱাকে সম্পূৰ্ণ কমপ্লিটলি। তিত্থাৱা এৱ অদিত্থায়ে চ দূৰে বসন্তি অবিদূৰে ভূতাৱ সম্ভৱে সেৱ সব্বে সত্তা ভৱন্তু সুখিতাত্তা। দৃশ্য বা অদৃশ্য, দূৰ বা ওচৰত বাস কৰা, জন্ম হোৱা বা জন্ম হ'বলগীয়া সকলো জীৱ জন্তু সুখী হওক। নাপাৰো পাৰাং নিকুবে থানা তিমান্যে থকা দক্ষিণং কাঞ্চি ব্যাৰো সনা পটিক সৈন্য নান্যমান্য স দুঃখমেচ্ছয়া। কোনেও কাকো ঠকিব নালাগে, কোনো জাগাত কাকো অপমান নকৰিব, খঙত কাৰো ক্ষতি নকৰিব। মাতা যথা নিয়ং ভূতাং আয়ুষা এক ভূতমনুৰক্ষী এৱং পিছাবভূতেষু মানসং ভাৱয়ে অপৰিমাণং। যেনেকুৱা এজন মাতৃয়ে জীৱন বিপন্ন কৰি নিজৰ একমাত্ৰ সন্তানক ৰক্ষা কৰে, ঠিক তেনেদৰে সকলো জীৱৰ প্ৰতি মনৰ ভিতৰত মৈত্ৰী ডেভেলপ কৰিব লাগে। মেতাঞ্চ সব্বলোকস্মি মানসং ভাৱয়ে অপৰিমাণং উদ্ধং অধোচ তিৰ্যঞ্চ অসম্বাদং অবৈৰ অসম্পাতং। এই গাথাৰ অৰ্থটো হ'ল তেওঁৰ সীমাহীন লিমিটলেছ মৈত্ৰীৰ চিন্তাই কোনো বাধা নোহোৱাকৈ, কোনো ঘৃণা নোহোৱাকৈ, কোনো শত্ৰুতা নোহোৱাকৈ ওপৰত তলত আৰু সিপাৰে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰখন সীমাহীন মৈত্ৰীৰ চিত্তা বিচাৰ হ'ব লাগে, বঢ়াব লাগে। তীৰ্থঞ্চৰা নিচিন্নো ৱা শয়নো ৱায়াৱতা সবিগতমিধু এতং সতিং অদিত্যেয় ব্ৰহ্মমেতং বিহাৰং ইদমাহু। এই গাথাৰ মিনিংটো হ'ল যদিও তেখেত থিয় হৈ আছে, খোজকাঢ়ি আছে, বহি আছে বা শুই আছে, যেতিয়ালৈকে তেখেত সাৰ পাই আছে তেওঁ ইয়াত চতীত থাকি মৈত্ৰী কৰিব লাগে। যোনে মৈত্ৰী ডেভেলপ বা বিকাশ কৰে আৰু সকলো জীৱ জন্তুৰ প্ৰতি মৈত্ৰীয়ে কৰি থাকে,
সেই ব্যক্তিজন এই জীৱনত ব্ৰহ্মাৰ সুখ অনুভৱ কৰিব পাৰে আৰু ব্ৰহ্মাৰ নিচিনা থাকিব পাৰে। ব্ৰহ্ম বিহাৰা মানে মেত্তা কৰুণা মুদিতা উপেক্ষা। যিকোনো ব্যক্তি মেত্তা কৰুণা মুদিতা উপেক্ষা ডেভেলপ কৰি আৰু ইয়াৰ অনুসৰি জীৱন জ্ঞাপন কৰে, সেই ব্যক্তি এই জীৱনত ব্ৰহ্মাৰ সুখ অনুভৱ কৰে আৰু অহা জন্মত ব্ৰহ্মা লোকত জন্ম লয়। দিতিঞ্চ অনুপগম্যশীলৱা দৰ্শনেন সম্পন্ন কামেষু বিনয়্য গেদাং নাহি জাতু গব্বসেয় পুনৰেতিতি। সাধু সাধু সাধু। এই গাথাৰ অৰ্থটো হ'ল মিছা দৃষ্টিৰ ধাৰণাত নপৰাজন শীল সমাধি আৰু প্ৰজ্ঞা সম্পূৰ্ণ কৰি চাৰি আৰ্য সত্যাক সম্পূৰ্ণ ক্লিয়াৰলি দেখি পোৱাৰজন, ইন্দ্ৰিয়ৰ ইচ্ছাৰ প্ৰতি আসক্তি ত্যাগ কৰাজন আকৌ কেতিয়াও পুনৰ্জন্ম নহয়। এইটো হ'ল কাৰণীয়া মেত্তা সূত্তা। চাওক ইয়াত কিমান ধুনীয়া আৰু কিমান ক্লিয়াৰলি কৈছে। মৈত্ৰী দিয়াৰ আগতে কেনেকুৱা গুণ থাকিব লাগে আৰু মৈত্ৰী দিয়াৰ সময়ত কেনেকুৱা দিব লাগে, মৈত্ৰী কৰিলে কি কি লাভ হয়, এই কাৰণীয়া মেত্তা সূত্ৰটোৰ পৰা আমি গম পালোঁ। সাধু সাধু সাধু। আজি ধম্ম দেশনা ইমানেই কৈ আমি সমাপ্ত কৰিবলৈ লৈছোঁ। ভৱতু সৰ্বমঙ্গলং ৰক্ষन्तু সৰ্বদেৱতা সৰ্ববুদ্ধানুভাৱেন সৰ্বধম্মানুভাৱেন সৰ্বসংঘানুভাৱেন সদা সুখী ভৱन्तু তে। সাধু সাধু সাধু।